Hey guys, কি খবৰ আপোনালোকৰ সকলোৰে ভালে চাগে মই সঞ্জীৱনী অন্য এটি ভিডিঅ' কাৰণে পুনৰবাৰ স্বাগতম জনাইছো আজি অকমান হাজি লৈছো নিজকে কিমানো গৰম কৰি থাকিম আৰু অকমান কিবা এটা কৰিছো আৰু মুখখন আৰু আজি বতৰটো ইমান গৰম হলো তথাপিও অলপ ধেমেলিয়া কৰিছে আৰু বতৰটো কেনেকুৱা পৰুৱা বগাইছো গাতে আৰু মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছো আজি বিশেষ মই একো দেখুৱাব নোৱাৰো বাৰু আজি মই ৰেচিপি ভিডিঅ' এটাকে দিম আৰু চাই যদি ভাল লাগে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই দিয়া ভিডিঅ' নটিফিকেশ্যন অতি সোনকালে পাই যাব আৰু চাই যাব এনেকৈয়ে আৰু ভিডিঅ'টো আৰু তাৰ মাজত মই কি দেখাব পাৰো নাজানো আৰু জাস্ট মই এতিয়া পাঁচবেলা হৈছে এতিয়াহে মই আৰম্ভ কৰিছো ভিডিঅ'টো আৰু শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু চাই যাব আৰু সাপোৰ্ট কৰি যাব সকলোৱে ভিউৱাৰ্ছ বিলাকে লাইক এটা কৰি দিব আপোনালোকে ইমানখিনি চোৱাৰ পিছতো যদি লাইক কৰি নিদিয়া কি আৰু অকমান সাপোৰ্ট কৰি যাব যেহেতু অসমীয়াই বোৱাৰী হয় আৰু চাই যাব আপোনালোকে ভিডিঅ'টো কন্টিনিউ চাই যাব আৰু এনেকৈ আৰম্ভ কৰি দিছো আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলো আৰু মই এই এটা ব্লগত দেখাইছিলো চাগে এইটোত মই এমব্ৰইডাৰী কৰি আছিলো মই যেহেতু হাত চিলাই কৰি আছিলো এটো দুইটা হৈ গৈছিলে আৰু যেহেতু মই সময় পোৱা নাছিলো কাপোৰখনো মই মানে কি হাত চিলাই কৰিবলৈ থাকি গৈছিলে মই এনেকৈ অকাভাকে থাকিলে হ'ব দেখাম বাৰু এনেকৈ অকাভাকে থাকিলে কি কাৰণে পিন্ধি পেলোৱা হৈছে এইটো কম বাৰু যেহেতু থৈ দিওঁতে মানে কি নিগনিয়ে কুটিলে মাজতে সেইটো কাৰণে ঘৰতে পিন্ধিছো আজি অলপকৈ আৰু বেছিও নহয় মানে সেইটো কাৰণে কৰিবলৈও মন নগ'ল আৰু ঘৰতে পিন্ধি পেলাইছো আজি প্ৰথম পিন্ধিছো আৰু বেটি হেতু ইপিনে কি কৰি আছে চাওকচোন বাৰু গাইস এতিয়া মই ডাঙৰ সাইজৰ পিয়াজ এটা লৈ লৈছো আৰু আদা নহৰু পেষ্ট আৰু ইয়াত লৈ লৈছো মই জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলা মিট মছলা আৰু ৰেড চিলি আৰু এইখিনি মই গুলি লম আৰু আলু 3টা মান হ'ব এনেকৈ কাটি লৈছো সৰু সৰুকৈ যেহেতু মই কলডিলৰ লগত বনাম আৰু মই এই বাটিটোত যে মই এনেকৈ লৈছো মই ইয়াত পানী অলপ দিম পানী অলপৰ লগত পানীখিনি দি অলপ মই লৰাই লৈছো গুলি লৈছো যেহেতু মই কলডিলৰ লগত বনাম সেইটো কাৰণে মই পিয়াজটো হৰকে লোৱা নাই কলডিলটোৱে সৰু সৰুকৈ কটা হয় যে সেইটো কাৰণে মই আৰু সদায় মছলাটো আমি শুকানকৈ দিয়া হয় আৰু কলডিলৰ লগত যেহেতু পানী দিয়া নহয় সেইটো কাৰণে মই ইয়াৰ মিক্স কৰি মই এই মছলাখিনি মই মিক্স কৰি মই পানীখিনি দিম বেছি পানী নহয় অলপকৈ ল'ব আপোনালোকে যদি ট্ৰাই কৰি চাব খোৱা নাই যদি ট্ৰাই কৰি চাব আৰু সব মই ইয়াতে গুলি লৈছো আৰু হালধি লোৱা নাই আৰু নিমখটো লোৱা নাই নিমখটো মই পিয়াজতে দি লম আৰু চাই যাব শেষলৈকে আৰু ফ্ৰিজত যেহেতু মই মাংসখিনি 15 মিনিট মান ৰাখিলো এতিয়া উলিয়াই আনিছো ইয়া হেনাই লৈছিলো কাটি ৰাখিছিলো যেহেতু খৰাহিটো দি দিছো কলডিলৰ পানীটো যাবলৈ খৰাহিটো থৈ দিয়া হৈছে সেইটো কাৰণে কলডিলখিনি মই এনেকৈ কাটিছো এইখিনি চাই যাব আপোনালোকে